নমস্কাৰ কি খবৰ সকলোৰে মোৰ চেনেলৰ উন্নতি ব্লগলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে শাওন মাহৰ দ্বিতীয়টো সোমবাৰ প্ৰথমটো সোমবাৰত মন্দিৰ যোৱাই নহল মই মানে কলেজ যাবলগীয়া হ'ল সেইকাৰণে মন্দিৰ যোৱা নহল আৰু আজি সেইকাৰণে ৰাতিপুৱা হৈ থকা নাই বাৰু 9:30 বাজিল মানে 10টাই বাজিব আৰু এতিয়া মন্দিৰ যাব ওলাইছো লয়টো তাইক দেখাব মানা কৰিছে কিন্তু মই দেখাইছো আৰু সেইটো আৰু বৰষুণ ৰাতিপুৱাৰ পৰা দলংখন একদম লেতেৰা তো যাও এবাৰ মানে এনেইতো সদায় ভগৱানক বিচাৰিয়ে থাকো সেৱা কৰিয়ে থাকো চাকি দিয়ে থাকো তথাপিও আজি অলপ স্পেশাল আৰু মানে শাওন মাহত বোলে শিৱ বাবাক বিচাৰিলে সোনকালে পোৱা যায় সেইকাৰণে তো আহিছো এতিয়া মন্দিৰত আৰু গৈছে মানুহ চানু ৰাতিপুৱাৰ পৰা যাই আছে এইটো শিৱ মন্দিৰ নহয় বাৰু আমি সদায় আহি থকা মন্দিৰটো শিৱ মন্দিৰ নহলে তাতে মানে শিৱলিংগ আছে দুটা আছে নেকি দুটা নে কি আছে তাতে সেইবাবে তাতে যাও গাখীৰ পানী কিবা কিবি ঢালি থৈ আহো তো বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰিলোৱে আৰু আপোনালোকে শেষলৈকে চাই থাকিব বলক তেতিয়াহলে ওপৰত বৰষুণ পুৰা মানে আহি আছে আৰু এইফালে তলত ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাওকচোন আৰু দিছে আৰু এইফালে ৰাস্তাত গোবৰ মানে এইফালে সব গৰু ছাগলী এইবোৰ আহি থাকে যে মানে এইফালে দিয়া হয় সেইকাৰণে পুৰা একদম লেতেৰা হৈ আছে বৰষুণ দিলে অলপ বেছি লেতেৰা হৈ যায় আৰু সেউজীয়া পৰিৱেশ দেখিয়ে ভাল লাগি যায় একদম মন চন আহি পাই গ'লো মন্দিৰ মানে পোৱাই নাই আৰু অকণমান আছে সৌটো মন্দিৰ আৰু আপোনালোকক মই এটা বস্তু দেখাব মন্দিৰৰ পথাৰত চাওক পদুম ফুল নহয় কি আছিল এইটো না মকুৱা এয়া মকুৱা মানে পদুম ফুল সৰুতে এইবোৰকে আমি পদুম ফুল বুলি ভাবিছিলোঁ আৰু মূৰতে মন্দিৰটোত আছোঁ বহুত দিন হ'ল মই কি 6-7 মাহ মান হ'ল কিজানি আহাই নাই এনেই ফালে আছোঁ কিন্তু মন্দিৰৰ ভিতৰত সোমোৱা নাই আৰু বহুত দিনৰ মূৰত আহিছোঁ আৰু কিবা এটা ভালে লাগিছে আৰু আহি বতাহ মোৰ জন্মদিনৰ দিন মই হাই নাই বহুত দিন হ'ল আৰু কি ধুনীয়া ফুল ফুলি আছে মই তাতে যাই দেখুৱাম ৰ'ব আপোনালোক কৃষ্ণচূড়া বোলে একদম আছি মানুহ খুন্দাল কি চিনাকি কৰি দিব আৰু বৰষুণ দিয়া কিবা এটা বেছি ভাল লাগছে পৰিৱেশটো না দেখুৱাইছো ৰ'ব পৰিৱেশ মন্দিৰত সোমোৱাৰ লগে লগে ধম বৰষুণ দিব ধৰিলে আমি আহি থাকোঁতে ইমান দিয়া নাছিল এতিয়া পুৰা একদম ঢালি বাকি দিছে শব্দটো শুনিছেই চাগে আৰু এতিয়া তাই প্ৰথমতে সেৱা কৰি ল'ব তাৰপাছত মই মানুহ আহিছিল চব চাকি বন্তি জ্বলাই গৈছে আকৌ আহিব বৰষুণ দিয়াৰ বাবে মানুহখিনি আহিব পৰা নাই আহিব মানুহ আজি পুৰা ইয়াত ফুল হৈ থাকিব আৰু কি বৰষুণ বাপৰে বৰষুণ দিয়াৰ কাৰণে কিন্তু ইয়াত আহি বহুত ভাল লাগিছে বহুত এনেও মন্দিৰত আহি মন চনটো ভাল লাগিয়ে যায় বৰষুণ দিয়া কিবা এটা আৰু বেছিয়ে ভাল লাগিছে তো চাকি সেৱা কৰি লওঁ তাৰপাছত লগ পাই আছোঁ ৰাতিপুৱাতে কি বুলি কয় পুৰোহিত নে দেউৰী আমি দেউৰী বুলিয়ে কওঁ দিয়ক আৰু মানে দেউৰী আহি এইবোৰ চাফ চিকুণ কৰি চাকি বন্তি জ্বলাই থৈ গৈছে আৰু কোনোবা আহি শৰাইও দি থৈ গৈছে তথাপিও আমি আহি অলপ চাফা কৰি ল'লোঁ আৰু প্ৰথমতে তাইকে চাকি দি ল'ব কৈছোঁ তাৰপাছত মই দিম তাই দি লওক তাৰপাছত মই দি আছোঁ এতিয়া বৰষুণ ভিতৰত আমি দুটা অকলে পথাৰৰ মাজত মন্দিৰত কিবা তাই মানে কি ক'ম আৰু বিৰাটে ধুনীয়া লাগিছে আৰু ফুলডাল চাওকচোন মানে কৃষ্ণচূড়া এডাল বোলে ধুনীয়াকৈ ফুলি আছে কিন্তু বৰষুণৰ কাৰণে মানে ভালদৰে দেখাব পৰা নাই আপোনালোকক দি ল'লোঁ আৰু সেইফালেও দিলোঁ মানে ৰ'ব দেখুৱাই আছোঁ ইয়াতেও দি দিলোঁ দুইটাই বৰষুণ মানে বাহিৰত চাকি দিব অলপ দিগদাৰ হৈছে গোটেই একদম জিকি গৈছোঁ কিন্তু ভাল লাগিছে আহি বহুত বেছি ভাল লাগিছে দুইটাই ফুট চুট লৈ ল'লোঁ আৰু এতিয়া বৰষুণ দি থকা মানুহ অহাই নাই আহিব আৰু চাগে অলপ পিছত ওলালোঁ দিয়ক আৰু বৰষুণটো অকণমান কমিলে আৰু এতিয়া আমি যাওঁ ঘৰত যায় আৰু অলপ কিবা কাম আছে ৰ'ব সেইখিনি কৰিম আৰু ৰ'ব গেটখন পাৰ হৈ লওঁ গেটখন দি লওঁ
আৰু দিব লাগিব ন ঘৰ যাওঁ আৰু এতিয়া ৰ'দ দিব নেকি ৰ'দ দিলে ভাল আৰু এইবাৰ দেখ কিবা কওঁ একবাৰ কওঁ এই মস্ত লাজ এনেই আকৌ লাজ নাই কেমেৰাটো ওলালি পুৰা লাজ মোতকেও লাজ এনেই আকৌ মোতকৈ কম পৰা ঘৰ আহি পাই গ'লোঁ আৰু মানে মই এনেই ভাবিছিলোঁ মানে মই কৰোঁৱে আৰু আপদ উদ্ধাৰখন পঢ়োঁ কিন্তু চিম্পি আহি পালে যে সেইবাবে পঢ়িব টাইম নাপালোঁ প্ৰথমতে মন্দিৰতে যোৱা হ'ল আৰু এতিয়া মই সেইখন পঢ়োঁ আৰু মায়ে বনাই আছে পাকঘৰত পিঠা মানে মালপোৱা মামাহঁতৰ ঘৰত যাব আজি সেইকাৰণে বনাই আছে কিন্তু মই আজি নাখাওঁ বাৰু এতিয়া গধূলিকৈ খাব পাৰিম ব্ৰত ভঙাৰ পাছত এতিয়া ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱা বনাই আছে বলক এয়া মালপোৱাই ন মা এই হে মানে ৰঙা পিঠা আৰু মিঠাইৰে বনোৱা এইবোৰ চব মামাহঁতৰ ঘৰত লৈ যাব চব নিনিয়ে বাৰু অকণমান থৈ যাব আমাৰ কাৰণে দেউতা আৰু মোৰ কাৰণে বাকী চব মামাহঁতৰ ঘৰত লৈ যাব আজি যাব মানে দেখুৱালোঁ আৰু এতিয়া মই আপদ উদ্ধাৰখন পঢ়োঁ তাৰপাছত দিনটো কি কৰোঁ অলপ চলপ দেখুৱাই থাকিম দিয়কচোন আৰু আজি ব্ৰত বুলি একোতো আৰু খোৱা নহয়েই বুট চুট কিবা কিবি বিস্কুট চাহ এইবোৰে খাম আৰু আপদ উদ্ধাৰো কেতিয়াবা পঢ়া শেষ তাৰপাছত চাহ খালোঁ ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু এতিয়া বহি লৈছোঁ দুইটাই তাইৰো ব্ৰত মোৰো ব্ৰত আৰু এতিয়া খাই আছোঁ মধুৰিআম তাৰপাছত এটা কথা ৰ'ব মোৰ মানে ইউটিউব চেনেলটো খোলা আজি এবছৰে হৈ গ'ল মানে এনেকুৱা দিনতে খুলিছিলোঁ না সেইবাৰো হেৰি যোৱাবাৰো যেতিয়া শাওণ মাহৰ মন্দিৰত গৈছিলোঁ তেতিয়া ভিডিঅ' কৰিছিলোঁ নহয় একদম প্ৰথম ভিডিঅ'কেইটা এইটো এবছৰে হৈ গ'ল আৰু এবছৰ হ'ল ছাবস্ক্ৰাইবাৰ ঠিকে আছে কিন্তু ভিউজহে বেছি নাহে প্লিজ আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব যিসকলে বহুত শ্বেয়াৰ কৰিব যাতে মোৰ মানে ভিউজ বাঢ়ি যায় আৰু তো সেয়াই আৰু বিশেষ একো ক'বলগীয়া নাই এইখিনি আপোনালোকে চাব আৰু মুঠতে বাজিল দুপৰীয়া 3টামান বাজি গ'ল আৰু মাহঁতে ভাত চাত খাই উঠিলে আৰু মই এতিয়া খাব লৈছোঁ চাহখিনি দেখুৱাই আছে ৰ'ব মায়ে বনাইছে মই বনালে এনেকুৱা নহয় এতিয়া অকণমান ভাল হৈছে আৰু তো চাহ তাহ খাই উঠোঁ তাৰপিছত লগ পাই আছোঁ ৰ'ব গাখীৰ চাখীৰ নাহে ৰাইজ আমাৰ এনেকৈ খাব লাগিব আৰু ক'লা বগাকৈ কিনিব গ'লেও গাখীৰ নাপায় আজিকালি খাই উঠিলোঁ মই আৰু মাহঁতে ভাত চাত খাই উঠিলোঁ সেইটো কৈছোঁৱে আৰু এতিয়া মাহঁতে মামাহঁতৰ ঘৰত যাব ওলাইছে আৰু আমাৰ ই মানে কেমেৰাৰ সন্মুখত নাহে আৰু ডিলিট কৰি দিব বোলে ভিডিঅ'টো ডিলিট কৰি দিয়ে যদি বাৰু আৰু এয়া মোৰ চুলি তুলি লাৰি আছে আকৌ দুদিন কালি অহাৰ কথা কিন্তু নাহে দিয়কচোন মই জানো এইটো কথা কালি এনেও নাহে আৰু মানে কালি মুখখন মোৰ ৰেষ্ট কাজিয়া লগা মানুহটো নাথাকিব আৰু এইটো মুখখন নেদেখাই আৰু আৰু মাও ওলাইছে যাব আৰু ভিডিঅ'টো শেষ কৰি দিয়ক আৰু আজিৰ দিনটো এইটো মাহ আৰু ভিডিঅ'টো কেনে পালে জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ পাব আপোনালোকে মানে নকৰে সেইটো কৰিব আৰু বাই বাই